তাৰপাছতে ইয়াত লিখা আছে মোক বোলে $1400 দিব। এই মেইলটো মোৰ তাত আহিছিলে প্ৰায়। হেল্ল' গাইজ, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো মই এতিয়া যাবলৈ ওলাইছোঁ বজাৰলৈ। বজাৰৰ পৰা আহি পেলাই মই আপোনালোকক এটা বহুত ইম্পৰ্টেণ্ট কথা ক'বলৈ আছে। ফটককৈ বজাৰৰ পৰা আহি লওঁগৈ, তো ভিডিঅ'টো আপোনালোকে চাই থাকক। তো গাইজ, মই আহি পালোঁ বৰ্তমান দোকানলৈ। বজাৰকেইটা কৰি লওঁ। বজাৰ কৰি হ'ল, বৰষুণত তিতি তিতি ঘৰলৈ গৈ আছোঁ। বজাৰ কৰোঁতে বহুত সময় লাগি গ'ল, বস্তুৰ যিহে দাম। 300 টকা হাজিৰা, তো বৰ বেছি এটা কৰা নাই, একেটা বজাৰ লৈ পেলাই আহিছোঁ। তো ঘৰলৈ গৈ লওঁ, তাৰপাছত আপোনালোকৰ লগত আকৌ লগ পাই আছোঁ। বৰষুণত তিতি তিতি যেনে তেনে আহি পালোঁ ঘৰ। তো কি আনিলোঁ মই আপোনালোকক দেখুৱাই আছোঁ। তো এইকেইটাই বস্তু আনিছোঁ, চাই লওক। এইটো দেখুৱাই দিয়া, এইটো খাম এতিয়া কৈ দিয়া। তো ইমানেই আছিলে বজাৰ। আপোনালোকক ক'ব লগা ইম্পৰ্টেণ্ট কথাটো হ'ল, আজিকালি নতুন ইউটিউবাৰবিলাকক কিছুমানে টাৰ্গেট কৰি লৈছে। প্ৰমোশ্যনৰ নামত বিভিন্ন ধৰণৰ মেইল পঠিয়াই। তো মোলৈকেও আহিছিলে 2টা মেইল। তো মই আপোনালোকক দেখুৱাই আছোঁ মেইল দুটাত কি লিখা আছে। তো গাইজ, ব'লক মই কম্পিউটাৰ স্ক্ৰীণত আপোনালোকক দেখুৱাই দিম মেইলকেইটা কি আছে। তাৰপাছত আলোচনা কৰি আছোঁ। মেইলকেইটাত ক্লিক কৰিলে বা মেইলকেইটা যদি আপোনালোকে সিহঁতৰ মতে ভিডিঅ' বনাই দিয়ে, তাৰপাছত আপোনালোকৰ কি হোৱাৰ এটা সম্ভাৱনা থাকে। তো গাইজ, ব'লক কম্পিউটাৰ স্ক্ৰীণত। বৰ্তমান আহি পাই গ'লোঁ মোৰ কম্পিউটাৰ স্ক্ৰীণত। আপোনালোকে দেখা পাইছে ইয়াত মেইল আহিছে, প্ৰমোশ্যন মেনেজাৰ। তাৰপাছতে ইয়াত লিখা আছে মোক বোলে $1400 দিব। তো 35 ছেকেণ্ডৰ এটা ভিডিঅ' বনাই দিব লাগে সিহঁতৰ পাছত মোৰ ইউটিউব চেনেলত মানে দিব লাগে সিহঁতৰ ভিডিঅ'টো। তাৰপাছত মোক সিহঁতে ইমানটো এমাউণ্ট দিব। তাৰপিছত মই সিহঁতক ৰিপ্লাই কৰিলোঁ। ৰিপ্লাই কৰাৰ পাছত মোক আৰু এটা মেইল পঠিয়াইছে সিহঁতে। তো মই আপোনালোকক দেখাই দি আছোঁ। তো ইয়াত সিহঁতে কিছুমান ফাইল দি পঠিয়াইছে। এই ফাইলবিলাক যদি মই ক্লিক কৰি পেলাই ডাউনলোড কৰি পেলাই যদি কম্পিউটাৰত ইনষ্টল কৰোঁ, তেতিয়াহ'লে সম্ভৱ মোৰ কম্পিউটাৰটো হেক হ'ব, নহ'লে বা সিহঁতে যদি হেক নকৰে আৰু যদি তাৰপাছত যদি ভিডিঅ'টো যদি বনাই পেলাই মোৰ ইউটিউব চেনেলত মই আপলোড কৰি দিওঁ, তাৰপাছত সিহঁতে তাত কপিৰাইট ক্লেইম মাৰি কপিৰাইট ষ্ট্ৰাইক মাৰি দিব। ষ্ট্ৰাইক মৰাৰ পাছত মোৰ চেনেলটো অট'মেটিক বন্ধ হৈ যাব আৰু তাৰপাছত সিহঁতে ৰিটাৰ্ণ মোৰ পৰা এটা এমাউণ্ট খুজিব চেনেলটো কপিৰাইট ষ্ট্ৰাইক বা কপিৰাইট ক্লেইম আঁতৰোৱাৰ কাৰণে। তো আপোনালোকে ভুলতো এইবিলাক কাম নকৰিব, সিহঁতৰ মতে কথা শুনি এইবিলাক নকৰিব। মই আপোনালোকৰ সাৱধানৰ কাৰণে এই ভিডিঅ'টো বনাই অৱগত কৰিলোঁ। তো আশা কৰোঁ মই ভিডিঅ'টোত কোৱা কথাখিনি আপোনালোকে বুজি পালে। এই মেইলটো মোৰ তাত আহিছিলে প্ৰায় 100 ছাবস্ক্ৰাইবাৰো কমপ্লিট হোৱা নাছিল, তেতিয়াই আহিছিলে। তো মই তেতিয়াই গম পালোঁ যে এইটো এটা ফেক হয়, কাৰণ ইউটিউব স্পনচাৰ পাবলৈ কমচে কম আপোনালোকৰ 1K ওপৰত হ'ব লাগিব ছাবস্ক্ৰাইবাৰ। তো গাইজ, আজিৰ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তো পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ এৰিছোঁ।